সো হেল্ল' গাইজ বাৰ্থডে বুলি কথা ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ, সেইকাৰণে পাৰ্কত আহিলোঁ। চোৱা ইয়াতে আৰু চেম টি চাৰ্ট। চ' গাইজ আজিৰ দিনটো এনেই গ'ল, কামত গৈছিলোঁ আৰু এনেই আজিৰ দিনটো পাৰ হৈ গ'ল। আৰু ইয়াৰ মাজতে যিখিনি আমি এনজয় কৰোঁ আৰু কি হৈ আছে, ক'ত যাওঁ, তোমালোকক সকলোবোৰ বস্তু দেখাম। তোমালোকে এতিয়া এটা ছাগলী দেখা, কিমান ধুনীয়া ছাগলী ইয়াৰ বেংগলোৰৰ। চোৱা কিমান ধুনীয়া ছাগলী, কিমান ডাঙৰ হয়। এইটো কিন্তু বাচ্চা দে। এইফালে চোৱা কিমান ডাঙৰ ছাগলী। চ' গাইজ পাৰ্কত ফুৰোতে এটা ৰাউণ্ড হৈ গ'ল আৰু গাইজ ওচৰতে মেলা হৈ আছে ৰুমৰ সন্মুখতে। ব'লা তেনেহ'লে এতিয়া মেলাত যাওঁ, আৰু তাৰ আগতে তোমালোকে এবাৰ ইয়াৰ ভিউটো চোৱা। গাইজ এইটো হৈছে পাৰ্ক, চোৱা কিমান ডাঙৰ পাৰ্ক। আৰু ইয়াতে মই বহি আছোঁ গাইজ। আৰু গাইজ ইয়াত ফুৰোতে এটা ইউনিক ফল গছ দেখিলোঁ, তোমালোকে চোৱা এবাৰ। এইটো কি ফল, এইটো গছ চোৱা তোমালোকে। এইবিলাক ফল তোমালোকে চোৱা। এই যে মই এটা ছিঙিছোঁ, চোৱা। কমেণ্ট বক্সত কমেণ্ট কৰি ক'বা। তোমালোককতো গছ দেখালোঁ, এতিয়া তোমালোকে বাঁহৰ গছ চোৱা। ইয়াৰ বাঁহৰ গছ কেনেকুৱা হয়, পাত আৰু পাত তোমালোকে চোৱা। এইটো চোৱা এনেকুৱাই, পাতে আৰু পাত। গাইজ এই বিল্ডিংটো মই গম পোৱা নাই, পুৰা ইয়াতে বিল্ডিং, কিন্তু একদম ওপৰত টিনৰ ঘৰ চাব পাৰিছা। চ' গাইজ পাৰ্কৰ পৰা ফুৰি মেলাৰ পৰা আহিলোঁ। মেলাৰ পিছত তোমালোকে চাব পাৰিছা ৰুমৰ সন্মুখতে হয়, আৰু এতিয়া ঘৰত মানে ৰুমত যাই আছোঁ গাইজ। ব'লা ৰাতি আহিম গাইজ, ৰাতি দেখাম তোমালোকক। চ' গাইজ ৰাতি হ'ল আৰু নিউ টি চাৰ্ট পিন্ধি ৰেডি, আৰু এতিয়া ৰুমৰ ওচৰতে মেলা হৈ আছে। তোমালোকক নেদেখাম নেকি? এইটো ৰুম, আৰু মেলাটো তাত হৈ আছে, চোৱা এবাৰ। আৰু ইয়াতে মেলা হৈ আছে। इधर हमारा खाना रेडी हो रहा है, और देख सकते हैं इधर खाना रेडी हो गया। दूसरे मैंने बना ले खाना तो भात। क्या जोक मारा भाई। अरे बाथरूम है। यहाँ पे क्या हो रहा है भाई, यहाँ पे क्या हो रहा है भाई, ये कहाँ फंस गया भाई मैं, भाई ये क्या हो रहा है भाई। এনজয় কৰি আছে গাইজ। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल। হ্যাপি বার্থডে কও। হ্যাপি বার্থডে টু ইউ বনিস। আই লাভ ইউ। আঙ্গ দিও না, দিও না।
আরে ঠিক আছে गाइस बर्थडे हैक अभी खाना चल रहा है तो बात तो তোমার নাম কি নিশ্চয় নবরে আমার তো হইতেছে না तो गाइस मेला क्या गाइस मेला में आ गया लेकिन सब पूरा बंद हो गया उधर ट्रेन सो गाइस बर्थडे हैक हल আৰু এতিয়া আমি বাহিৰত বহি আছো মানে কি তোমালোকে চাব পাৰিছা আৰু পুৰণা বন্ধুবিলাকে বেয়া পাব পাৰে কিন্তু টেনচন নাই মই আহি আছো গাইস আহি আছো ফ্ৰেণ্ড আৰু ইয়াত সকলোৱে আছে এনেকৈ আজি আমাৰ দিনটো পাৰ হ'ল আৰু গাইস আজিৰ কাৰণে বাই বাই